আৰু ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি মানে ভিডিওটো এনেকুৱাত মই বনাব আহিছোঁ, মানে আজি ক'তো নাযাওঁ মই ফুৰিবলৈ, ঠিক আছে। তো মোৰ পিছফালে চাব পাইছে আজি মই গছ সেইফালে পথাৰ আছে, আজি মই মানে য'ত থাকোঁ মানে তাৰ ওপৰত আছোঁ আৰু য'ত কাম কৰোঁ দোকানত মালিকৰ ওপৰ তলাত আছোঁ মানে। তো ইয়াতে ভিডিওটো মই বনাওঁ বুলি ভাবিছোঁ। তো মানে আজি ভিডিওটো হৈ গ'ল এটা ইউটিউবাৰ ওপৰত, মানে বেয়াকৈ নহয় আৰু। তো মনোজ বুলি আছে, মনোজ ভাই, আপোনালোকে চবেই চিনি পায় মনোজ ভাইক, ইউটিউবাৰ। তো তাৰ মানে মানুহজনী যোনজন জোনমণি বুলি, তাক মানে কিছুমানে কয় জোনমণি বুলি, এটিটিউডটো বেছি আছে, ফুটনি আছে, তো চুলি ষ্ট্ৰেট কৰি বহুত ফুটনি হয়, সেনেকুৱা মানে ঢেৰ কিবা কিবি কৈছে আৰু বুলি। তো মই মানে ভিডিঅ'টো চালোঁ, তাৰপিছততো মই গম পালোঁ। তো মই মানে কৈ দিওঁ, আজিলৈকে মই যিমান দিন হৈ গ'ল ফেচবুক আৰু ইউটিউবত মই মানে চাই আছোঁ, তো আজিলৈকে মানে মই এনেকুৱাকৈ মানে দেখা নাই জোনমণিক। আৰু জোনমণি যিমানখিনি মানুহৰ লগত মানে গৈছে, মানুহৰ ঘৰত গৈছে, সিমান মানে এটিটিউড আজিলৈকে দেখা নাই মই। তো ময়ো আজিলৈকে মানে মনোজ ভাইহঁতৰ ঘৰত গৈ পোৱা নাই, সঁচা কথা কৈছোঁ। মই যিহেতু মানে ইউটিউবতে চাই থাকোঁ আৰু। তো আপোনালোকে বাছ সেনেকুৱা নক'ব আৰু, মানুহৰ ওপৰত বেয়া লাগে ন। তো এতিয়া যেনেকুৱা ময়ো এটা নতুন ইউটিউবাৰ, ময়ো অলপ আগবাঢ়োঁ বুলি আপোনালোকৰ মাজত কৰিছোঁ। আপোনালোকেও যিহেতু কিছুমানে মোৰ ইউটিউব চেনেলটো চাইছে, সেনেকুৱাই আৰু যেনেকুৱা মৰম চৰম দিয়ে সেনেকুৱাই দিয়ক। আৰু মানে মানুহক বেছিকৈ মানে বেয়াকৈ নক'ব, মানে বেয়া লাগি যায় মানে। তো মনোজ দাই যেতিয়া কান্দি দিলে আৰু তেতিয়া সেইটোৱে মোক চাই বেয়া লাগিছে। মনোজ দা মানে মোৰ কোনো একো নহয়, খালি যিহেতু আমি মানুহ এটাৰ লগত মানে লগ খাওঁ, মানে মৰম চেৰম যেনেকুৱা মৰমটো যেনেকুৱা বাঢ়ি যায় সেনেকুৱা আমাৰো বাঢ়ি যায়গৈ। তো আপোনালোকক কওঁ মানে সেনেকুৱাকৈ নক'ব আৰু। চবকে কোৱা নাই মই, মানে কিছুমান আছে আৰু আপোনালোকে গম পাইছে কোনে কোনে এনেকুৱা মানে কামবোৰ কৰে আৰু। তো আপোনালোকে আগত ভিডিঅ'টো চাই লওক। তাৰ মাজতেই এটা কথা মনলৈ আহিছে আৰু কৈ দিওঁ বুলি ভাবিছোঁ, কওঁনে? মানে মোৰ ভিডিঅ'বোৰত যদি 100টা কমেণ্ট আহে, সেই 100টা কমেণ্টৰ ভিতৰতে মানে 6-7টামান কমেণ্ট আহিবই জোনমণিৰ ওপৰত, যে তোৰ ৱাইফক তোৰ ভিডিঅ'ত নুলিয়াবি, তোৰ ৱাইফক চাবলৈ মন নাই, তোৰ ৱাইফ এনেকুৱা তেনেকুৱা অহংকাৰী, এটিটিউড, এনেকুৱা ধৰণৰ মানে কমেণ্ট কিছুমান আহে। আৰু কি ক'ম বাৰু তাৰ ওপৰত। মানে আচলতে মই ভাবোঁ মানে মই মানে দেখিব বেয়া আৰু দাঁতটো মানে ফাক আছে অকণমান কিবা টাইপৰ, সেইকাৰণে মানে মানুহবিলাকে চাগে দেখিলেই খং কৰে চাগে মোক, নাজানো আৰু। চাগে হ'ব পাৰে এনেকুৱা যে ধুনীয়া হ'লে চাগে ভাল পালেহেঁতেন, হয়তো দেখিবলৈ ভাল নহয় কাৰণে বেয়া পাই চাগে, তেনেকুৱা ক'ব লাগিব আৰু ন। সেইটোৱে মই ভাবোঁ মানে। আৰু মই এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকক, যিসকলে মানে বেয়াকৈ কমেণ্ট কৰে, এজন মানুহক বেয়াকৈ কমেণ্ট কৰাৰ আগতেই মানুহজনক এবাৰ লগ পাই লওক কেনেকুৱা, ভালদৰে তেখেতৰ লগত কথা পাতি চাওকচোন বাৰু, এবাৰ লগ পাই চাওক কেনেকুৱা। এবাৰো লগ নোপোৱাকৈ, কথা পাতি নোপোৱাকৈ, ফেচ টু ফেচ এদিনো লগ নোপোৱাকৈ এনেই মানে বেয়াকৈ কমেণ্ট কৰি নিদিব যে লেবেল, এটিটিউড, এনেকুৱা তেনেকুৱা, তোৰ ভিডিঅ'ত তোৰ ৱাইফক নুলিয়াবি, চাবলৈ মন নাযায় তোৰ ভিডিঅ', সেইকাৰণে আজিকালি ভিউজ নাহে তোৰ ৱাইফক দেখুৱাৰ কাৰণে, এনেকুৱা ধৰণৰ কথা কিছুমান আহে মানে। সেইকাৰণে কৈছোঁ এবাৰ লগ পাই চাওক, তাৰ পাছত বেয়াকৈ কওকচোন বাৰু। যদি বেয়াকৈ কওক, মই নাই কোৱা যে মিছাটো ক'বলৈ, এবাৰ লগ পাই চাওক তাৰ পাছত বেয়াকৈ কওকচোন বাৰু। কিন্তু এদিনো লগ নোপোৱাকৈ, এদিনো ফেচ টু ফেচ নেদেখাকৈ, এদিনো কথা নপতাকৈ এনেকৈ বেয়াকৈ কৈ দিয়াটো ভুল হয় বুলি ভাবোঁ। আৰু আমিও য'তে ত'তে ঘূৰি ফুৰোঁতো মানে 50-60জনমান মানুহৰ ভিতৰত 1-2জন মানুহে কয় যে অলপ লেভেল হ'ব বুলি ভাবিছিলোঁ দেই জোনমণিক, কিন্তু এনেকুৱা নহয়, বহুত ভাল লাগিলে, অকণমান এটিটিউড থাকিব যেন লাগিছিলে কিন্তু দেই, কিন্তু কথা পাতিচোন এনেকুৱা নালাগিলে, বহুত ভাল লাগিলে, এনেকুৱা ধৰণৰ মানে কয়। হয়ো হয় কথাটো, বহুতেই কিছুমান কথা মন খুলি নক'বও পাৰে, বহুতেই কৈ দিয়ে, মানে সেইটোৱে কথাটো যে কিছুমানে মানে ভাবে মনোজ ভাইৰ ৱাইফৰ বহুত লেভেল হ'ব নেকি, এনেকুৱা তেনেকুৱা বুলি কয়। কিন্তু যেতিয়া মানে মুখামুখিকৈ লগ পায়, যেতিয়া কথা পাতি চায়, তাৰপিছতে ভাবে যে নাই এনেকুৱা নহয় দেখোন, তেনেকুৱা বুলি ভাবে মানে। সেইকাৰণে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে কাৰোবাক বেয়াকৈ কোৱাৰ আগতেই প্ৰথমতে মানুহজনৰ লগত কথা পাতি চাওক, এবাৰ মানুহজনক এবাৰ লগ পাই চাওক কেনেকুৱা, তাৰপাছত বেয়াকৈ কমেণ্ট কৰিব, তেতিয়া ভাল লাগিব। এনেই যি টি কমেণ্ট নকৰিলে ভাল পাম আৰু এটা কথা, কেইদিনমান আগতেই তাই বিউটি পাৰ্লাৰত গৈ চুলিখিনি ষ্ট্ৰেট কৰি ল'লে আৰু মাজে সময়ে স্পা কৰি থাকে। মানে চুলিখিনি ষ্ট্ৰেট কৰিলে হেনো মাহে মাহে স্পা কৰি থাকিব লাগে হেনো, তেতিয়া চুলিখিনি ভাল হৈ থাকে। এতিয়া মানে লিপষ্টিকটো লগালেও, চুলিখিনি ষ্ট্ৰেট কৰিলেও, অকণমান মানে চাফ চিকুণকৈ থাকিলেও কিছুমানে জ্বলে, বেয়া পায়। কি ক'ম মানে, লেতেৰাকৈ থাকিলে ক'ব ইচ বৰ লেতেৰি এজনী, অকণমান চাফ চিকুণকৈ থাকিলেও ক'ব বৰ, মানে অলপ ষ্টাইল কৰিলেই কয় যে বৰ লেভেল হৈ গৈছে বুলি।
কি কম মানে মই নকৰোৱে জাষ্ট ক্ৰীম লগা আৰু আইলাইনাৰ লগা আৰু লিপষ্টিক লগা বাছ ইমানে আৰু চুলি ষ্টেপ দিয়াৰ পৰা অলপ চুলিখিনি মানে মেলি থলে ভাল বুলি কয় সেইকাৰণে মেলি থওঁ আৰু কি ক'ব আৰু চাওক লেতেৰিকে থাকিলেও ক'ব বৰ লেতেৰি আকৌ অকণমান চাফ চিকুণকৈ অকণমান ষ্টাইল কৰি থাকিলেও ক'ব বৰ লেবেল হৈ গ'ল বৰ ষ্টাইল আজিকালি দেখোন বৰ হেৰি কি ক'ম মানে হ'ব দিয়ক একো নাই ক'ব তো ভিডিঅ'টো আপোনালোকে চালে আৰু চাই পিনে গম পালে মই কিহৰ ওপৰত মানে ভিডিঅ'টো বনালোঁ তো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছোঁ যে লাইক কৰিব আৰু শ্বেয়াৰো কৰিব তো আৰু কমেণ্টত বেয়া গালি মোক দিব যদি দিব মন গৈছে আৰু মানে বেলেগ মানে ঘৰৰ লৈ মোক নিদিব মানে বেয়া লাগে তো আজিলৈ ইমানটোৱে হওক আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে ভাল যদি পাইছে ন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানটোৱে লগ পাইছোঁ আপোনালোক নেক্সট ভিডিঅ'ত তো আপোনালোকে চাই থাকক ৰাহুল ভাই ইউটিউব চেনেল